আমাৰ চবৰে ওলাই মেলি হ'লে আপোনালোকৰ গাড়ীত বস্তু পাতি উঠোৱা হ'লে বাৰু আমাৰ হ'লে শালকুটিয়া আৰু বাবুৱে গোটেই বস্তুবিলাক উঠাই মেলি ৰেডি হ'লেই তোমালোক ব'লা গাড়ীত বহাগৈ ব'ল বাইদেউ পটাপট যাওঁ পাই নহ'লে দেৰিয়ে হ'ব আকৌ ব'লক খুৰীহঁত যে জোৰণত আকৌ বেছি দেৰি গৈ পেলাই দিগদাৰ হ'ব নহয় ব'ল সোনকালে গৈ পেলাই ভাল হয় আৰু নিয়ম নীতিৰো কথা এটা আছে নহয় কিমান পাবা লাগে আকৌ ঠিকে কৈছে বৰদেউতা ব'লক সোনকালে মুনু বাইদেউ কাপোৰযোৰ বৰ ভাল লাগিছে পাই ক'ৰ পৰা লৈছিলে বাৰু এই আমাৰ মাইনাই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলে পাই ইমান ধুনীয়া লাগিছে কাপোৰযোৰ তহঁতৰ হ'ল নাই জোৰণ আহিব হ'ব এতিয়া ব'ল আৰু এই বাহিৰত কাম কেইটামান আছে সেইটা কৰি ল'মচোন ব'ল পটাপট ব'ল চম্পা তোৰ কাপোৰযোৰ বৰ ভাল লাগিছে পাই তোকো ধুনীয়া লাগিছে দেখিবলৈ মোক ভাল লাগিব নে আপোনাকো কমপ্লেইন লগা নাই আপোনাৰ কাপোৰযোৰ বৰ ভাল লাগিছে পাই বাৰু হ'ব দে ব'ল দিয়া ভিতৰলৈ কালি দেখোন 10টা বজাতে জোৰণ আহিব কৈছিলে এতিয়ালৈকে দেখোন আহি পোৱাই নাই কিমান সময়ত পাবহি সুধোঁগৈ ব'ল ব'লক ভিতৰলৈ যাম পিংকিতৰ ৰুমতে থাকচোন দেই মই বাহিৰৰ পৰা আহোঁগৈ কিমান কাম কাজ আগবাঢ়িছে চাই আহোঁ পিংকিতৰ ৰুমতে থাকচোন দেই মই মাতিবলৈ আহিছিলোঁ এই বাহিৰত কাম কেইটামান আছে আহচোন মোৰ লগত অকণমান ব'লক মই যাবলৈ লৈছিলোঁ বাইদেউ কি কৰিছ জোৰণ আহি পালেহি আদৰিবৰ কাৰণে যা যোগাৰখিনি কৰিব যায় পালেহি নেকি মই হেৰি যা যোগাৰখিনি কৰিব আছো না মোৰ লগত পটাপট ব'ল কৃষ্ণ পালেহি আপোনালোক ভালে আহি ন আহক ভিতৰলৈ সোমাই আহক কৃষ্ণ পাইছোহি আৰু পাই আহক সকলোকে কৃষ্ণ কৰিছোঁ আৰু দেই আহক সোমাই আহক ভিতৰলৈ এনেকৈ আদৰিছোঁ আপোনালোকক আৰু বেয়া চেয়া নাপাব আহক হ'ব চম্পা দেখিছ না বস্তু ইমান এসোপা আনিছে দেখি বিচুতি আৰু দেই অতসোপা বস্তু বাইদেউ ময়ো তাকে চাই আছোঁ বস্তু সোপা দেখিছে না অতসোপা বস্তু ধেমালি নে বাৰু আৰু দৰা ঘৰৰ মানুহখিনি গহনা পাতি কাপোৰ কানি দেখিছে না আমাৰ যে একেবাৰে কিবা লাগিছে ন আমি পাত্তাই নোপোৱা সোমাওঁ এতিয়া তথাপি ব'লক আৰু বাইদেউ সেই চিনাকি হওঁগৈ দৰা ঘৰৰ মানুহখিনিৰ লগত তেতিয়াহে ভাল লাগিব ব'ল চম্পা চিনাকি হওঁগৈ এইকেইজনীও দৰা মাহী চাগে হ'ব চাগে বলচোন চিনাকি হওঁগৈ ব'লক তেন্তে বন্ধুসকল পিংকি বিয়াপলি সকলো ব্যস্ত হৈ আছে আৰু গতিকে ভিডিঅ'টো আজি মই সামৰি দিছোঁ এই ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা তেন্তে ছাবস্ক্ৰাইব কৰি চাইডত থকা সেই ঘণ্টিটো বজাই অল কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে